ছাত্ৰসকল, আজি নতুন ভিডিঅ'টিত মই তোমালোকক ৰচনাৰ বিষয়ে পঢ়াম। এতিয়া মই ৰচনা বুলি কওঁতেই তোমালোকৰ মনলৈ হঠাৎ এক ধাৰণা আহি পৰিছে নহয়নে? কাৰণ ৰচনা সম্পৰ্কে তোমালোকে আগৰ শ্ৰেণীসমূহত কিছু পৰিমাণে হ'লেও জ্ঞান লাভ কৰিছা বা ৰচনা কি তোমালোকে ইতিমধ্যে জানা, নহয় জানো? কিন্তু এই ভিডিঅ'টিত তোমালোকক মই ৰচনা কি, লগতে ৰচনাৰ প্ৰকাৰ আৰু প্ৰকাৰ অনুসৰি কোনবোৰ বিষয়বস্তু কোনবিধ ৰচনাত অন্তৰ্ভুক্ত হয়, লগতে ৰচনা এখন তোমালোকক লিখিবলৈ দিওঁতে পৰীক্ষাত কোনবিলাক দিশ মন কৰা হয় বা ৰচনা এখন কিদৰে লিখিব লাগে, এখন ৰচনাৰ ভিতৰত কোনবোৰ দিশ থকাটো অত্যন্ত প্ৰয়োজন, সেই সম্পৰ্কে আলোচনা কৰিম। এতিয়া তোমালোকে সংজ্ঞা চোৱা। কোনো এটা বিষয় সম্পৰ্কে যুক্তি বিশ্লেষণ তথা তথ্য অনুসাৰে লিখা কথাই হ'ল ৰচনা। এতিয়া আমি কি হ'ল গম পালোঁ যে কোনো এটা বিষয়ক যেতিয়া যুক্তি বিশ্লেষণভাৱে তথ্য অনুসাৰে লিখা হয় আৰু সেই কথাখিনিয়ে হৈছে ৰচনা। এই বিষয়বস্তু এটা সাধাৰণ বস্তুও হ'ব পাৰে, যেনে এজন ব্যক্তি, এখন স্কুলক লৈও লিখিব পাৰোঁ, এটা সৰু ঘটনাক লৈ লিখিব পাৰোঁ, বা এজোপা গছ, সামান্য গছক লৈ লিখিব পাৰোঁ। এনেকুৱা ধৰণৰ বহুতো উদাহৰণ আছে, হয়নে? তোমালোকে কেৱল নিজৰ ফালৰ পৰা বিশ্লেষণ তথা সেই বিষয়বস্তুটোৰ ওপৰত যি তথ্য তোমালোকে জানা, সেই তথ্যসমূহ ইয়াত অন্তৰ্ভুক্ত কৰি সুন্দৰ ৰূপত পেৰেগ্ৰাফ লিখাই হ'ল ৰচনা। অৰ্থাৎ ৰচনা হ'বলৈ হ'লে সেই বিষয়বস্তুটোৰ ওপৰত আমি সম্যক জ্ঞান থাকিব লাগিব, লগতে সেই জ্ঞানসমূহ যুক্তি তথা বিশ্লেষণভাৱে আমি আৰু তথ্য অনুসাৰে সেইখিনি আমি কথাৰ ৰূপ দিব লাগিব, নহয়নে বাৰু? যি কি নহওক, ৰচনাৰ উদাহৰণ আমি চাম। তাৰ আগতে ৰচনাসমূহনো কেই প্ৰকাৰৰ আৰু কি কি সেই বিষয়ে আলোচনা কৰোঁ। এতিয়া তোমালোকে চোৱা, ৰচনাসমূহক 4টা ভাগত ভাগ কৰিব পাৰি। ৰচনাৰ প্ৰকাৰ দেখিছা নহয় নিশ্চয়। 1 নম্বৰতে কাহিনীগত ৰচনা, নেৰেটিভ টাইপ এছে, ইংলিছত কয় নেৰেটিভ টাইপ এছে। আৰু দ্বিতীয়তে বৃত্তান্তমূলক বা বিৱৰণীমূলক ৰচনা, ডেছক্ৰিপটিভ টাইপ এছে। 3 নম্বৰতে বিশ্লেষণমূলক বা চিন্তামূলক ৰচনা, আৰ্গুমেণ্টেটিভ টাইপ এছে। আৰু একেবাৰে শেষৰ ৰচনাখন কি, চতুৰ্থটো প্ৰতিচ্ছবিধৰ্মী বা প্ৰতিবিম্বধৰ্মী ৰচনা, ৰিফ্লেক্টিভ টাইপ এছে। আৰু তোমালোকে যে লিখি থকা যিকোনো এখন ৰচনা হ'ব পাৰে, উদাহৰণ হিচাপে এজন ব্যক্তিৰ হ'ব পাৰে, বা কোনোবা এখন অচিনাকি ঠাইলৈ গ'লা বা ঐতিহ্যমূলক বুৰঞ্জীমূলক ঠাই ভ্ৰমণ কৰিলা, তাৰ ওপৰতো তোমালোকে লিখা, নাইবা তোমালোকৰ স্কুলত থকা কোনোবা লাইব্ৰেৰী, নাইবা তোমালোকৰ প্ৰিয় সাহিত্যিক, নাইবা কিবা এটা বস্তু ভাল বেয়া সেইখিনি বিচাৰ কৰিয়ে তোমালোকক কিছুমান ৰচনা দিয়া হয় আৰু তোমালোকে লিখা, নহয়নে? এতিয়া এই 4 প্ৰকাৰৰ ৰচনাৰ ভিতৰত কোনবোৰ বিষয়বস্তুনো কোনবিধ ৰচনাত অন্তৰ্ভুক্ত হয়, আমি সেই বিষয়ে আলোচনা কৰিম। এতিয়া চোৱা, কাহিনীগত ৰচনা, নেৰেটিভ টাইপ এছে। কাহিনীগত ৰচনা হ'ল সেইসমূহ ৰচনা যিবোৰ ৰচনাত কোনো কাহিনী, কোনো এক নতুন অভিজ্ঞতা, সত্য তথা কল্পনাগত তথ্যভিত্তিক ব্যাখ্যা কৰা থাকে, যেনে শিক্ষামূলক ভ্ৰমণ, বুৰঞ্জীগত বা ঐতিহাসিক ঠাই ভ্ৰমণ আদি। এতিয়া কাহিনীগত ৰচনা, আমি কিছুমান ৰচনা কাহিনীৰ আধাৰত লিখোঁ, হয়নে? কোনবিলাক কাহিনীগত ৰচনা, যেনে কোনো এখন ঠাই ভ্ৰমণ কৰিলা, এক্সাম্পল হিচাপে তোমালোকে ধৰা তেজপুৰ গ'লা, তেজপুৰলৈ যাওঁতে তোমালোকক দিলে ধৰি লোৱা শিক্ষামূলক ভ্ৰমণ, এফালে তোমাৰ তেজপুৰ, হয়নে? তুমি যোৱা যিকোনো এখন ঠাইৰ ওপৰত বা তুমি ভ্ৰমণ কৰা যিকোনো এখন ঠাইৰ ওপৰত এখন ৰচনা লিখা, তেতিয়া তোমালোকে কাহিনীগত ৰচনা লিখিব লাগিব। কাৰণ তোমালোকে কিদৰে আৰম্ভ কৰিলা প্ৰগ্ৰেমটো, কিদৰে গ'লা, এই সম্পূৰ্ণ ঘটনাখিনিক ক্ৰম অনুযায়ী এটাৰ পিছত ইটো কোনটো কৰিলা, তাৰপিছত কি কৰিলা, কেতিয়া পালাহি, কেই তাৰিখ পালাহি, এই সম্পূৰ্ণ ঘটনা বা কাহিনীটোক এটা ক্ৰম অনুসৰি ৰূপ দিবা। কাহিনীৰ নিচিনাকৈ সজাই পৰাই এখন ৰচনা তোমালোকে লিখিব লাগিব। আৰু ইয়াত কাহিনীগত ৰচনাখনৰ পৰা
তোমালোকে কি শিকিলা যে কাহিনীগত ৰচনাত কোনবোৰ কথা সোমায় বা কোনবোৰ বিষয়বস্তু ভৰাই, যেনে নতুন এটা অভিজ্ঞতা লাভ কৰিলা। তোমাৰ কোনোবা এখন মিটিঙত পাৰ্টিচিপেট কৰাই হওক বা বিভিন্ন ধৰণৰ যোনবিলাক আমি নতুন অভিজ্ঞতা আহৰণ কৰি থাকোঁ সেইসমূহো হ'ব পাৰে। ঠিক সেইদৰে কোনো এক ঘটনাক লৈ হ'ব পাৰে, ধৰা ব্ৰঞ্জীমূলক ঘটনা বা শৰাইঘাটৰ যুদ্ধৰ ওপৰতো হ'ব পাৰে এখন ৰচনা, হয়নে? ঠিক তেনেদৰে কিছুমান কাহিনীগত দিশ ওপৰত গুৰুত্ব দি আমি কিছুমান ৰচনা লিখোঁ বা আমাৰ নিজৰ জীৱনত ঘটি থকা কিছুমান কাহিনীৰ ওপৰত ভিত্তি কৰি আমি এখন ৰচনা লিখি উলিয়াব পাৰোঁ। দ্বিতীয়তে চোৱা বৃত্তান্তমূলক বা বিৱৰণীমূলক ৰচনা, ডেছক্ৰিপটিভ টাইপ এছে হয় যোনটোক কয়, যিবোৰ ৰচনাত কোনো বস্তু, ব্যক্তি, ঠাই, পৰিস্থিতি আদিৰ ওপৰত বৰ্ণনা কৰি লিখা হয়। আৰু যেনে মোৰ প্ৰিয় সাহিত্যিক ডক্টৰ ... তুমি যাক ভাল পোৱা, নহয়নে, তাৰ বিষয়ে লিখিব লাগিব। বা মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা, নহয়নে? এনেদৰে মোৰ প্ৰিয় ঠাই, আৰু তুমি তোমাৰ যিকোনো পচন্দৰ কিবা এটা বস্তুক লৈ বা কিবা এটা পৰিস্থিতিক লৈ যেতিয়া তোমালোকে বৰ্ণনা কৰিবা সম্পূৰ্ণ বিৱৰণ আৰু সম্পূৰ্ণ কিন্তু ব্যাখ্যা হ'ব লাগিব বা বৰ্ণনা কৰি লিখিব লাগিব, তেতিয়া সেইখন এখন বৰ্ণনাত্মক বা বৃত্তান্তমূলক বা বৰ্ণনাত্মক ৰচনা হ'ব বা বিৱৰণমূলক ৰচনা হ'ব। উদাহৰণ হিচাপে এজন ব্যক্তিৰ ওপৰত যদি তোমালোকক ৰচনা এখন লিখিবলৈ দিয়ে, ধৰা তোমাৰ প্ৰিয় ব্যক্তি বা তোমাৰ প্ৰিয় সাহিত্যিক এজন ব্যক্তিৰ ওপৰত, নহয়নে? সেই ব্যক্তিজনৰ জন্ম কেতিয়া, কি পঢ়িছিলে, কি কৰ্ম কৰিছিলে, তেখেতৰ অৱদান কি, তেখেতৰ বা সন্মান কি, ভাল বেয়া সকলোবিলাক দিশ চালি জাৰি চাই আকৌ সমাপ্ত কৰিব লাগিব। আকৌ সমাপ্তৰ আগত তেখেতৰ মৃত্যু দিব লাগিব, জন্ম মৃত্যু তেখেতৰ সমগ্ৰ জীৱনটোৰ কথা লিখিব লাগিব, নহয়নে, ক্ৰম অনুসৰি। ঠিক সেইদৰে এখন ঠাইৰ কথা যদি তোমালোকে লিখা, ঠাইখনৰ প্ৰথমতে আৰম্ভণি, তাৰপিছতে মূল ব্যাখ্যা কৰিবলৈ যাওঁতে তোমালোকে অৱস্থিতি, ক'ত আছে, কি ডিষ্ট্ৰিক্ট বা কোনখন দেশৰ কোন ৰাজ্য, এই সম্পূৰ্ণ কথাখিনি বিৱৰণ সম্পূৰ্ণ অৰ্থত প্ৰকাশ হোৱাকৈ লিখিব লাগিব। গতিকে গম পালা যে কাহিনীগত ৰচনাত কোনো কাহিনী বা কোনো নতুন অভিজ্ঞতা বা সত্য তথা কল্পনাগত তথ্যৰ ওপৰত ভিত্তি কৰি লিখা হয়। আনহাতে বিৱৰণমূলক বা বৃত্তান্তমূলক ৰচনাবোৰত কোনো ব্যক্তি, ঠাই, পৰিস্থিতি এইবিলাকৰ ওপৰত বৰ্ণনা কৰি লিখা হয়। এতিয়া তোমালোকে চোৱা বিশ্লেষণাত্মক বা চিন্তামূলক ৰচনানো কি, আৰ্গুমেণ্টেটিভ টাইপ এছে কি। কোনো এটা বিষয় বা টপিকৰ ওপৰত নিজে বিশ্লেষণ কৰি ভাল বেয়া বিচাৰ কৰি নিজে লিখিবলৈ দিয়া কিছুমান ৰচনা, যেনে ধৰা মোবাইল ফোনে ছাত্ৰ ছাত্ৰীৰ জীৱনত পেলোৱা প্ৰভাৱ। ছাত্ৰ ছাত্ৰীৰ ওপৰত মোবাইল ফোনে ভাল প্ৰভাৱো পেলায় আৰু বেয়া প্ৰভাৱো পেলায়, নহয়নে? সেই কথাখিনি কি হৈছে, চিন্তামূলকভাৱে নিজে বিশ্লেষণ কৰিব লাগিব আৰু ভালবিলাক দিশ লিখিব লাগিব, লগতে বেয়াবিলাক দিশো লিখিব লাগিব। এনেধৰণে চিন্তামূলক বা যুক্তি সহকাৰে যিবিলাক ৰচনা লিখা হয় সেইবিলাকক আৰ্গুমেণ্টেটিভ বা অসমীয়াত বিশ্লেষণমূলক বা চিন্তামূলক ৰচনা বুলি কোৱা হয়। আৰু একেবাৰে শেষত কি হৈছে, প্ৰতিচ্ছবিধৰ্মী বা প্ৰতিবিম্বধৰ্মী ৰচনা, ৰিফ্লেক্টিভ টাইপ এছে। ইয়াত কি হয়, পাৰ্চনেল অপিনিয়ন দিয়া হয়, নিজৰ ব্যক্তিগত মতামত অসমীয়াত। কোনো এটা পৰিস্থিতি বা বিষয়ৰ ওপৰত যেতিয়া তোমালোকে নিজৰ মতামত দাঙি ধৰা বা কোনো এটা পৰিস্থিতি হঠাৎ সলনি হ'ল বা কিবা এটা বেয়া ঘটি আছে সমাজত বা আমাৰ ৰাজ্যখনতে হওক বা দেশখনৰ কিছুমান পৰিস্থিতিৰ ওপৰত যেতিয়া আমি লিখোঁ ভাল বেয়া বিচাৰ কৰি, হয়নে, তাৰ ফলত কি প্ৰভাৱ পৰিছে আমাৰ ইকনমিখনত বা আমাৰ সমাজখনত, হয়নে, সেই সম্পৰ্কে যেতিয়া ব্যাখ্যা থাকিব সেনেবোৰ ৰচনা প্ৰতিচ্ছবিধৰ্মী বা প্ৰতিবিম্বধৰ্মী ৰচনা বোলে, য'ত কোনো এক পৰিস্থিতি বা ৰাজহুৱা পৰিস্থিতিৰ ওপৰত বা ৰাজহুৱা যিবিলাক বিষয়বস্তু আমাৰ উত্থাপন হৈ থাকে সেইসমূহ বিশ্লেষণ কৰি লিখা হয়। যেনে চাইল্ড লেবাৰ,
শিশু শ্ৰমিকৰ ওপৰত আমি এখন এছে লিখিলোঁ। ভাল বেয়া শিশু শ্ৰমিক হোৱাৰ কাৰণে ইম্পেক্ট কি হৈছে আমাৰ সমাজত, লগতে ইকনমিখনত, লগতে শিক্ষা খণ্ডখনত বা আমাৰ দেশৰ ভৱিষ্যত কি, সকলোবিলাক চিন্তা কৰি যেতিয়া তোমালোকে লিখিবা, সমগ্ৰ প্ৰতিছবিখন তোমালোকে দাঙি ধৰিব পাৰিব লাগিব। সেইদৰে যৌতুক প্ৰথা আমাৰ মাজত প্ৰচলিত বৰ্তমানেও কিছু পৰিমাণে আছে বাৰু। সেইখিনি যৌতুক প্ৰথা হোৱাৰ ফলত কি সুবিধা অসুবিধা বা ভাল বেয়া হৈছে, সমাজত প্ৰভাৱ সম্পৰ্কে সকলোবিলাক দিশ যেতিয়া আমি চালি জাৰি চাম আৰু ইয়াক ৰচনা আকাৰ দিম, তেতিয়া আমাৰ সেই ৰচনাসমূহক প্ৰতিচ্ছবি ধৰ্মী বা প্ৰতিবিম্ব ধৰ্মী ৰচনা বুলি কোৱা হয়। আৰু ইয়াত কি হৈছে, এনে ধৰ্মাৱলীৰ ৰচনাসমূহত পাব্লিক ইছ্যুবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আৰু তাৰ ওপৰত নিজৰ অপিনিয়ন অৰ্থাৎ মতামত প্ৰকাশ কৰা হয়। ভিডিঅ'টি ইমানেই। গতিকে আজি ভিডিঅ'টিত আমি কি গম পালোঁ, ৰচনাৰ সংজ্ঞা সম্পৰ্কে গম পালোঁ, ৰচনা প্ৰকাৰ আৰু এই প্ৰকাৰসমূহ কোনটো প্ৰকাৰত কি কি বিষয়বস্তু অন্তৰ্ভুক্ত হয় সেই সম্পৰ্কে আমি আজি আলোচনা কৰিলোঁ। ভিডিঅ'টি বুজি পালা তোমালোকে? ভিডিঅ'টি ইমানেই। আৰু ইয়াৰ পাছৰ ভিডিঅ'টিত আমি এছে এখনৰ কোনবোৰ দিশত গুৰুত্ব দিব লাগে বা এছে এখন কিদৰে লিখা হয়, কেইটা পাৰ্ট থাকে, কোনটো পাৰ্টত কি লিখে সেই সম্পৰ্কে আলোচনা কৰিম।